নমস্কাৰ বিয়াসকল পুনৰটি নতুন ভিডিঅ'লৈ মই জিম্পিয়ে মোৰ ইউটিউব চেনেল মনোজি এজি আছামিছলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা বিশেষ ভিডিঅ'। সকলো ভিডিঅ'টো সকলোৱে চাব। যদি ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে অহাসকলে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল বাটনটো দবাবলৈ নাপাহৰিব। আজি মই জোৰনদীয়া ঘটকীলৰ পৰা এটা ফ্লাৱাৰ পট বনাবলৈ চেষ্টা কৰিছোঁ। মই ঘটকীলিটোৰ পৰা কেনেদৰে ফ্লাৱাৰ পট বনালোঁ নিশ্চয় আপোনালোকৰ জানিবলৈ মন গৈছে। মই এই ঘটকীলিটোত প্ৰথমে ব্লেক কালাৰ আৰু অৰেঞ্জ কালাৰ য়েলো আদি বেলেগ বেলেগ কালাৰ দি এনেদৰে ডিজাইন কৰি, যিহেতু মই ফাৰ্ষ্ট টাইম এনেদৰে ফ্লাৱাৰ পট বনাইছোঁ গতিকে ইমান ভালদৰে বনাব পৰা নাই, যদিও আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে অহাসকলে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল বাটনটো দবাই দিব।